জানমণিৰ আকৌ বিয়া হ'ব। দৰা এবাৰ এজন ইউটিউবাৰ। জানমণি 2005-2007 বিহু VCD চাই জানমণিৰ প্ৰেমত পৰা উজনিৰ এজন ইউটিউবাৰে দ্বিতীয়বাৰৰ বাবে বিবাহ কৰিবলৈ সাজু হৈছে শ্যামন্তিকা শৰ্মাক। জানমণি আমাৰ অসমৰ সকলোৱে গম পায় জানমণি কোন আৰু জানমণিৰ বিষয়ে সকলোৱে গম পায়, যিটো নেকি জানমণিয়ে আগতে বিয়া পাতিছিলে আৰু এতিয়া বৰ্তমান এজন ইউটিউবাৰে বিয়া পাতিবলৈ লৈছিলে। হয়, বিয়া পাতিবলৈ লৈছে এতিয়া বৰ্তমান। ঠিকে শুনিছে আপোনালোকে। তো সেইটো কাৰণে মই এইটো বহুতৰ ৰিকুৱেষ্টত মই এই ভিডিঅ'টো বনালোঁ। আপোনালোকে মোৰ ভিডিঅ'টো প্লিজ লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ মোৰ চাব। যদি আপোনালোকে চাই আছে সম্পূৰ্ণকৈ সকলো কথা বুজি পাব। তো মই সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ। তো যিটো নেকি আমাৰ হিয়াৰ আমঠু, তেওঁক শ্যামলতিকা হিচাপে জনাজাত, শ্যামলতিকা শৰ্মা হিচাপে জনাজাত আমাৰ অসমৰ। সৰু ডাঙৰ হওক যোনে হওক সকলোৱে গম পায় শ্যামলতিকাৰ বিষয়ে। যিটো নেকি VCD জগতত 2005-2006 চনৰ VCD জগতৰ আমাৰ এই শ্যামলতিকাই বহুত ধুনীয়াকৈ তেওঁৰ নাম উজ্জ্বলি উঠিছিল আমাৰ অসমত আৰু এতিয়ালৈকে উজ্জ্বলি আছে। কিন্তু তেওঁ প্ৰথমতে বিয়া পাতিছিলে কলকাতাত যিটো নেকি জগাত বিয়া পাতিছিলে সেইটো বাঙালী ল'ৰা হয় বুলি জনা গৈছিলে আৰু নেভিত চাকৰি কৰে বুলি জনা গৈছিলে। কিন্তু তেওঁৰো এটা সংসাৰ আছে, ল'ৰা পোৱালি তেওঁৰো আছে অলৰেডি। তেওঁক যিটো নেকি পিছত তেওঁক জানমণিয়ে তেওঁ আগত যে বিয়া পতা আছে বুলি কয় জানমণিয়ে জনা নাছিলে, মানে মিছাকৈ তেওঁক বিয়া পাতিছিলে, মানে বহুত বেয়াকৈ ঠগিলে, ধোকা দিলে বহুত বেয়াকৈ জানমণিক। আৰু সেইটো কাৰণে তেওঁক দুৱাৰত তাৰ যিটো নেকি সংবাদ মাধ্যমত আমি জানিব পৰা মতে তেওঁক দুৱাৰত লগ কৰি ৰাখে। কোনোবা যদি ঘৰত প্লাম্বাৰৰ মানুহ ল'ৰা যদি কাম কৰিব আহে তেওঁক মানে ঘৰৰ ভিতৰত লগ কৰি ৰাখে। সেইটো কাৰণে তেওঁক বহুত বেয়াকৈ অত্যাচাৰ কৰে, মাৰে। সেইটো কাৰণে তেওঁ বিয়া বিচ্ছেদ মানে এৰি আহি গ'ল কলকাতাৰ পৰা। সেই আগৰ গিৰিয়েকটো এৰি আহি গ'ল। তেওঁৰো জানিব পৰা মতে আগতো বিয়া পতা আছিলে সেই হাজবেণ্ডটো। সেইটো কাৰণে এৰি আহি গ'ল এতিয়া ঘৰত, নিজা ঘৰত। সেইদিনা সংবাদ মাধ্যমত তেওঁৰ নামটোৰ মাধ্যমেৰে যিটো নেকি শ্যামলতিকাৰ মাধ্যমেৰে জানিব পৰা গৈছে যে এতিয়া আমাৰ উজনিৰ এজন ল'ৰা ইউটিউবাৰ হয়, তেওঁ বহুত ভাল ইউটিউবাৰ হয়। কিন্তু তেওঁক বিয়া পাতিম বুলি ক'লে, কিন্তু বিয়া পাতাৰ প্ৰস্তাৱ দিলে তেওঁৰ যিটো নেকি দুখ দেখি তেওঁক বিয়া পাতাৰ প্ৰস্তাৱ দিলে। এতিয়া জানমণিয়ে এতিয়া সেই কথা এটা হ'ল, জানমণিয়ে এতিয়া সেই প্ৰস্তাৱটো গ্ৰহণ কৰিব জানো। কিন্তু জানমণি চাওক, জানমণি এতিয়া এটা হিৰইন ফিৰ এটা অভিনেতা বুলি ক'ব পাৰি। আমাৰ অসমৰ বিখ্যাত বিহু ডান্সাৰ হয় আমাৰ জানমণি। কিন্তু VCD জগতৰ এসময়ত বহুত ডাঙৰ নাম আছিলে জানমণিৰ, ঠিক আছে। সেইটো কাৰণে এতিয়া বিয়াৰ প্ৰস্তাৱ দিছে, কিন্তু তেওঁ এতিয়া মানি ল'ব জানো, বিয়া পাতিব জানো? যদি বিয়া পাতে তো আপোনালোকক মই দেখুৱাই থাকিম সবিশেষ আপোনাৰ মোৰ এই চেনেলটোলৈ আপোনালোকক দেখুৱাই থাকিম যদি বিয়া পাতে। কিন্তু মোৰ হিচাপত জানমণিৰ বহুত কাম আছে, তেওঁৰ নিজৰ এটা সপোন আছে, তাৰ সপোন গঢ়াৰ আছে, বহুত সময় বহুত কাম কৰিবলৈ বাকী আছে। তেওঁ এতিয়া তাৰ বিয়া পাতিব জানো নেক্সট আৰু দ্বিতীয় বিবাহ? কিন্তু জানমণিৰ নামত এতিয়া দ্বিতীয় বিবাহ পাশত বহিব। এতিয়া সেই আগতেতো 2005-2006 চনত যিটো নেকি VCD জগতত জানমণিৰ দ্বিতীয় বিবাহ বুলি কয় এটা আগতে চাইছিলোঁ তাৰ ভিডিঅ'টো। কিন্তু এতিয়া তেওঁ দ্বিতীয় বিবাহ হ'ব জানো সেইটো কাৰণে আমি এতিয়া অলপ দিন ৰখিব লাগিব। কিন্তু বিবাহ হ'ব নে নাই এইটো পিছতহে আমি গম পাম। কিন্তু তেওঁক বিবাহৰ প্ৰস্তাৱ দিছে ল'ৰাজনে। আমি এতিয়া চাইছোঁ তেওঁৰ ভিডিঅ' চাইছোঁ সামাজিক মাধ্যমত, বহুত এতিয়া প্ৰচাৰ হৈছে নিউজ লাইভত আৰু বহুত মানে গহপুৰ লাইনত, মানে বহুত ফেচবুক, হোৱাটছআপ, ইউটিউবত বহুত মানে এনেকুৱা পাইছোঁ। সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ আৰু বহুতৰ ৰিকুৱেষ্টত মই এই ভিডিঅ'টো বনাইছোঁ। আৰু আপোনালোকে জানমণিৰ দ্বিতীয় বিবাহ খাবলৈ পাব জানো? আপোনালোকে কমেণ্ট কৰি জনাব দ্বিতীয় বিবাহ পাব জানো নে পাম? আৰু জানমণিয়ে যদি প্ৰস্তাৱ স্বীকাৰ কৰে তেতিয়াহ'লে দ্বিতীয় বিবাহ খাবলৈ পাম, যদি স্বীকাৰ নকৰে তেতিয়াহ'লে আপোনালোকে গম পাই আছে। সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ। আৰু জানমণিৰ বহুতো তেওঁৰ
চিন্তা চৰ্চা আছে তেওঁ অলৰেডি বিবাহ বিচ্ছেদ হৈ গ'ল সেইটো কাৰণে টেনশ্যন লৈ আছে ঘৰত বহুত কষ্ট হয় নহয় সেইটো কাৰণে এই ল'ৰাজনীও বিয়াৰ প্ৰস্তাৱ দিছে কিন্তু বিয়াৰ প্ৰস্তাৱ দিছে হয় কিন্তু দ্বিতীয় বিবাহ হ'ব জানো আপোনালোকে ৰাইজে আমাৰ অসমবাসী ৰাইজে আপোনালোকে কমেণ্ট কৰি জনাব আৰু জানমণিয়ে যদি চাই আছে চামলিকাও যদি মোৰ চাই আছে প্লিজ আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত জনাবচোন আপুনি যদি দ্বিতীয় বিবাহ যদি হয় তেতিয়াতো হয় নহয় তেতিয়া সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ আৰু ল'ৰাজনে মানে শ্বেয়াৰ কৰিবলৈ কৈছিলে এই ভিডিঅ'টো সেইটো কাৰণে মই এই ভিডিঅ'টো মই বনালোঁ শ্বেয়াৰ কৰিব লাগে বুলি কৈছিলে জানমণি যে যাতে চাবলৈ পায় সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ তো ঠিক আছে এতিয়ালৈ বাই বাই তো নেক্সট ভিডিঅ' আপোনালোকক লগ পাম জানমণিৰ দ্বিতীয় বিবাহ হ'ব নে নাই পিছতে গম পাম আৰু যদি বিয়া হ'লেতো খাবলৈ পাম যদি বিয়া নহ'লেতো আপোনালোকে জনাব ঠিক আছে এতিয়ালৈ বাই বাই